টিয়ক সমষ্টি যুৱ কংগ্ৰেছ কমিটিয়ে যোৱা 4 তাৰিখে পূব টিয়ক ব্লক যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি বিদ্যুৎ বিকাশ গগৈ পদত্যাগ সন্দৰ্ভত এখনি সংবাদমেল অনুষ্ঠিত কৰে। উক্ত সংবাদমেলত টিয়ক সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতিকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল উপস্থিত থাকি জনায় যে সদ্য পদত্যাগী বিদ্যুৎ বিকাশ গগৈ আজি কিছু মাহৰ পৰা দল বিৰোধী কাৰ্যকলাপত ন্যস্ত থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত যুৱকজনৰ বিৰুদ্ধে যোৱা ডিচেম্বৰ মাহতে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিক লিখিত অভিযোগ দিয়া হৈছিল। তদুপৰি বিগত সময়ছোৱাত জিলাখনত অনুষ্ঠিত হোৱা যুৱ কংগ্ৰেছৰ দলীয় কোনো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰা নাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতে বিদ্যুৎ বিকাশ গগৈয়ে টিয়ক সমষ্টিৰ প্ৰাৰ্থীগৰাকীক বিৰোধিতা কৰি দল ত্যাগ কৰিছে বুলি মিছা অভিযোগ তুলিছে, কিয়নো বৰ্তমান দলে যিগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেওঁক লৈ টিয়ক কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা সকলো বিষয়ববীয়া উৎফুল্লিত হৈ পৰিছে আৰু দুগুণ উৎসাহেৰে প্ৰচাৰ আৰম্ভ কৰিছে। দলীয় স্বাৰ্থত নহয় কেৱল ব্যক্তিগত মুনাফা লাভৰ বাবে যুৱকজন ৰাজনৈতিক দলৰ অন্তৰ্ভুক্ত হৈ দায়িত্ব পোৱাৰ কেইবামাহ পাৰ হৈ যোৱাৰ পাছতো পূব টিয়ক ব্লক যুৱ কংগ্ৰেছৰ কমিটিখন কাৰ্যক্ৰম কৰিবলৈ সক্ষম নহল, যাৰ বাবে আজি প্ৰাক নিৰ্বাচনৰ এই সময়ছোৱাৰ সুবিধা লৈ আত্মসন্মান ৰক্ষাৰ বাবে অতি নিৰ্লজ্জভাৱে এইদৰে যুৱ কংগ্ৰেছৰ পেডৰ ঠাইত কেন্দ্ৰীয় কমিটিৰ পেডতে পদত্যাগ পত্ৰ লিখি পদত্যাগ কৰিছে বুলি অভিযোগ তুলিছে আৰু তেওঁৰ লগত কোনো যুৱকে পদত্যাগ কৰা নাই বুলিও স্পষ্ট কৰি দিছে সমষ্টিৰ কমিটিয়ে। লগতে এনেবোৰ কুচক্ৰান্ত পৰিহাৰ কৰি সকলোকে জোৰদাৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰাৰ্থী জয় কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। পৰহিদিনাখন তেওঁ যেতিয়া টিকট ডিক্লেৰেশ্যন হৈছিলে তাৰপিছত তেওঁ আমাৰ যুৱ কংগ্ৰেছ কৰ্মী কেইজনমানৰ ওচৰলৈ গৈ পেলাই তেওঁলোকক প্ৰেছাৰ দিছে যে তহঁতি মোৰ লগত মানে সেই টাইপত প্ৰেছাৰ দিছেগে। তেওঁ সেইখিনি তেওঁলোকে কৈছে যে আমি কোনো পধ্যে তেওঁলোকে মানে তেওঁক ইগনোৰ কৰিলে যে আমি এইটো কাম কেতিয়াও কৰিব নোৱাৰো। তেতিয়া তেওঁ নিজে খোলা গ্ৰুপটোৰ পৰা সকলোকে মানে লেফ্ট মৰাই দিলে। তেওঁৰ মেইন কথা কি হৈছে, তেওঁ যদি কোনোবাই কিবা এটা কয় মানে তেওঁ ডাইৰেক্ট সেইটো গ্ৰুপৰ পৰা তেওঁক লেফ্ট মৰাই বিদ্যুৎ বিকাশ গগৈয়ে। কাৰণ সেইটো আমি সেই 60জনীয়া কমিটিখন দল বিৰোধী কাম তেওঁ প্ৰথমৰ পৰাই কৰি আছে, আৰম্ভণিৰ পৰাই কৰি আছে। সেইটোৱেতো মই কবলৈ কৈছো, ধৰক তেওঁ এতিয়া আমাৰ কাৰণে দলৰ কাম কৰা নাই। তেওঁ সেইটো মানে এক চেতিয়াকে ক'বলৈ গ'লে তেওঁ প্ৰাৰ্থী কেন্দ্ৰিক হৈ গ'ল। তেওঁ সেইটো নিজে দেখুৱাই দিছে একচুৱেলি প্ৰাৰ্থী কেন্দ্ৰিক হৈছে। তেওঁ কোনো ধৰণৰ মানে দলৰ যদি কাম কৰিলেহেঁতেন বা তেওঁ দলৰ হেৰি কৰিলেহেঁতেন তেতিয়া মানে এগৰাকী তেওঁ নিজে টিয়ক সমষ্টিৰ হয়, টিয়ক সমষ্টিৰ যেতিয়া আপোনাৰ প্ৰাৰ্থী ঘোষণা কৰিলে তেওঁতো যদি দলীয় কৰ্মী ভাল, তেওঁ যদি মন মগজুৰে ক'লেহেঁতেন যে মই কংগ্ৰেছ কৰিছো বুলি, তেতিয়াতো তেওঁ প্ৰাৰ্থীগৰাকীৰ লগত সহমত কৰিলেহেঁতেন। কিন্তু তেওঁ ডাইৰেক্ট পিছদিনাখনে তেওঁ এইটো মানে এগেইনষ্ট কৰিবলৈ ধৰিলে। গতিকে তেওঁতো আমি ক'ব নোৱাৰো তেওঁ দল কৰিছে বুলি। আৰু আমি কিছুমান কথাও গম পাই আছো, শুনাও পাইছো, তেওঁ মানে সংগঠন বিৰোধী কাম কাজত অলপ মানে লিপ্ত হৈ আছে, সেইখিনি আমি গম পাইছো। বাকী তেওঁ ধৰক আমি যোনখিনি কমিটি এতিয়া আমাৰ এইটো হেৰিয়াত ঢেকৰগড় ব্লকত 27টা মণ্ডল আছে, 27টা মণ্ডল কমিটি আমাৰ ডিচেম্বৰৰ ভিতৰত মানে আমাৰ কমপ্লিট হৈ গ'ল। কিন্তু এই পূব টিয়কৰ মণ্ডলৰ আজিলৈকে এখন মণ্ডল কমিটি নহ'ল, এজন মণ্ডলৰ প্ৰেচিডেণ্ট নাপালো লিষ্ট, এজন তেওঁ নিজে দায়িত্বভাৰটোৱে ল'ব নোৱাৰিলে। তেওঁক দায়িত্বভাৰ ল'বলৈ গ'লে তেওঁ যি টি মানে উল্টা পুল্টা কথা গাই পেলাই থৈ দিয়ে। গতিকে আমি সেইখিনি গোৱাৰ পিছৰ পৰা ধৰক আমি ক্ৰমান্বয়ে তেওঁৰ ওপৰত একশ্যন লৈছিলো, লৈ মানে এনেকে আমি বৰখাস্ত কৰি দিয়া নাই, কিন্তু আমি কোনো ধৰণৰ সহায় নোপোৱা দেখি তেওঁৰ কমিটিৰ ফালৰ পৰা ধৰক কমিটি আমাক জমা দিয়া নাছিলে কোনো ধৰণৰ। আপোনাৰ মণ্ডল প্ৰেচিডেণ্টক আমি বিচাৰিছিলো যে মণ্ডল প্ৰেচিডেণ্ট কেইজনক আমাক চিলেক্ট কৰি দিয়ক, তেওঁ আমাক মণ্ডল প্ৰেচিডেণ্ট কেইজনো দিবলৈ বেয়া পালে। গোটেইখিনি মানে তেওঁ নিজৰ মতে যে কয় যে মই কোনোবা এজন দাদাৰ লগত যুৱ কংগ্ৰেছ কৰি অহা বুলি কয়। সেইজন দাদা তেওঁ নিজে জানিব। আৰু বিশেষকে আমি ইয়াত স্পষ্টকে APCC মানে কি, আমি প্ৰথম জনাব লাগিব ধৰক আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছক। আৰু এই লেটাৰখনত মই সম্পূৰ্ণ গোটেইখিনি কথা তথ্য সহকাৰে আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিলে সভাপতি ডাঙৰীয়া, তাৰপাছত আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ আমাৰ যোনজন ইনচাৰ্জ আছে ইনচাৰ্জ ডাঙৰীয়া, আৰু আপোনাৰ যোৰহাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ হতুৱাই
তেওঁলোকলৈ মই মেনশ্যন কৰি পেলাই মই এখন লেটাৰ অলৰেডি 8 ডিচেম্বৰতে দিয়া আছে আৰু 8 ডিচেম্বৰ পিছৰ ফালৰ পৰা তেওঁ তিয়ক সমষ্টি যুৱ কংগ্ৰেছৰ লগত কোনো মানে জড়িত নাই, যোগাযোগ নাই সেইটো। আৰু বাকী তেওঁ আৰু কিছুমান কথা কালি আনুষাংগিক কিছুমান কথা কৈছে। তেওঁ কৈছে যে যেতিয়া চিটটো ধৰক আমাৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী 5 গৰাকী আছিলে, আপোনালোকে সকলোৱে জানেই। যোনদিনাখন টিকট ধৰক আপোনালোকৰ আমাৰ ডিক্লেৰেশ্যন হৈছিলে, সেইদিনাখনে তেওঁ কেইজনমান হেনো সমষ্টিৰ গোটেই মানুহখিনিৰ ওচৰলৈ গৈছিলে, মানে যোনটো পূব ব্লক কংগ্ৰেছৰ কমিটি তেওঁলোকৰ ওচৰলৈ গৈছিলে। গৈ পেলাই হেনো তেওঁক কৈছে যে আমি এই টিকট দিয়াৰ বাবে মানে বেয়া পাইছো, আমুক তামুক তেওঁ ঢেৰ কিবা, কিন্তু সেইটো ভুল তথ্য তেওঁ প্ৰমাণ কৰিছে। মানে তাত কোনো মণ্ডল কংগ্ৰেছ বুথ পৰ্যায়ৰ সকলোৱে অমতত মানে টিকটটো আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেতিয়াও নিদিয়ে। আৰু তেওঁ এইবোৰ বহুত আমি এতিয়াহে গম পাইছো, তেওঁ ওজৰৰ প্ৰতিও আমি শুনি আছো। গতিকে আমি ইমানটা ধৰক সেই তেওঁক লৈ আমি এইটো ফেক্টৰ আমাৰ তিয়কৰ যিমানখিনি ৰাইজ আছে, ৰাইজ আমাৰ পল্লৱী বাইদেউ ডাঙৰীয়াই যোনটো টিকেট পাইছে বহুত সুখী, সকলোৱে আঁকোৱালি লৈছে। আৰু এবাৰ আমি বহুত বিপুল ভোট লৈ পেলাই বাইদেউক আগুৱাই লৈ যোৱাত সহায় হ'ব। পেটখন ভুৱা মানে পেটখন ব্লক যুৱ কংগ্ৰেছৰ পেৰেণ্টছ বডি পেড হয়। তেওঁ পেটখন ব্লক যুৱ কংগ্ৰেছৰ পেটখন কেনেকুৱা তেওঁ আজিলৈকে চিনিয়ে পোৱা নাই বা দেখিয়ে পোৱা নাই নেকি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।